Hey guys, couple, welcome back to my channel Vikas Vlog. তো আজি মনত মোৰ ইমান সুখ লাগি আছে যে মই আজি মা কামাখ্যা মন্দিৰত যাম। তো এইটো প্ৰথমবাৰ হ'ব মই আজি মন্দিৰত যাম মা কামাখ্যা। তো স্পেচিয়েলি আজি বহুত ভাল লাগিব চাই লৈ যে কি হৈছে নহৈছে বুজি পোৱা যাব যে তাত কি কি হয় নহয় এইবিলাক আৰু। তো এতিয়া আমি যাওঁ। ইয়াৰ ৰাইজসকল আমি আহি আছোঁ বৰ্তমান। আমি গৈ আছোঁ সকল দুখনকৈ গাড়ী আহিলে এখনতো উঠিব নোৱাৰিলোঁ। এই ৰাইজসকল 10 মিনিট ধৰি গৈ আছোঁ খোজকাঢ়ি গাড়ী এখন পোৱা নাই বৰ্তমান। আমি খোজকাঢ়ি গৈ আছোঁ। আজি গাড়ী নাপাম চাগে, আজি খোজকাঢ়ি যোৱা হ'ব চাগে। বৰ্তমান ৰাইজসকল এতিয়া খোজকাঢ়ি গৈ আছোঁ। কি জাম দেখিছেনে ৰাইজসকল, কিমান জাম হৈছে। আজি খোজকাঢ়িয়ে দৰ্শন কৰা হ'ব। তো গৈ থাকোঁ। ৰাইজসকল দেখিছে আপোনালোকে মা কামাখ্যা গেটলৈ আমি সোমাইছোঁ বৰ্তমান। গৈ আছোঁ মা কামাখ্যা দেৱালীলৈ আপোনালোকক আদৰিছোঁ। দেৱালয়লৈ আদৰিছোঁ। কিমান মানুহ আহিলোঁ মা কামাখ্যা মন্দিৰত। বৰ্তমান গৈ আছোঁ। মানুহ কিন্তু তামাম দেই ৰাইজসকল, মানুহ তামাম। আৰু যাব বাকী আছে। গৈ আছোঁ খোজকাঢ়ি ভাগৰ লাগি গৈছে ৰাইজসকল, কি ক'ম আৰু। যেতিয়া মন্দিৰলৈ আহিছোঁ দৰ্শন কৰিবলৈ, খোজকাঢ়িটো গ'লে ডাঙৰ গৈ থাকোঁচোন, গৈ আছোঁ। ৰাইজসকলে 2 নম্বৰ গেট পাইছোঁহি। ৰাইজসকলে মন্দিৰত উঠিছোঁ। দৰপাল গণেশ মন্দিৰ। মানুহৰে কি মানুহ ৰাইজসকল। উঠি আছোঁ। ইমান ওখ দেখিছেনে ৰাইজসকল, ভাগৰি গৈছোঁ গোটেইটো। সকল দেখিছে আৰু অলপমান আছে নেকি। চব ভাগৰি গৈছে ৰাইজসকল। আৰু অলপ আগত যাওঁ। এই ৰাইজসকল অলপমান বুলি কৈছিলোঁ, এতিয়া আৰু বহুতখিনি যাব বাকী আছে। দেখিছেনে অৱস্থা কি। বাপৰে বাপ আৰু আছে। গৈ আছোঁ, পালোহিয়ে বৰ্তমান। গতিকে এতিয়া মন্দিৰটো পোৱাগৈ নাই, যোনটো মেইন মন্দিৰ সেইটো পোৱাগৈ নাই, পামগৈ আৰু। কি যাম ৰে বাপৰে বাপ, দেখিছে কি যাম, কেতিয়া পামগৈ ঠিক নাই আৰু। আজি ৰুম পাওঁতে 12টা বাজিব। কি হ'ব গ'লে নেকি।
এটা লাইনত মই জীৱনত কিয় হৈ পোৱা নাই আজি যেনেকুৱা পাইছোঁ ৰাইজসকল দেখিছে নাই কি হ'ব অৱস্থা নাই গোটেই ঘামি থাকে হুইচেল মাৰি যাব নিদিয় ৰাইজসকল কেতিয়াৰ পৰা লাইনতে ঘামি গৈছে গৈ আছোঁ কিतना जाम है यार যামে যাম ৰাইজসকল আজি মন্দিৰ পামগৈ নে নাই লাগিছে এইটো হৈছে মা কামাখ্যা মন্দিৰ ৰাইজসকল চাওক চাওকচোন আপোনালোকে ইমান মানুহ হৈছে ইমান মানুহ ৰাইজসকল ৰাইজসকল বাজনা বজাই আছে শুনিবলৈ বহুত ভাল লাগিছে ইমান ধুনীয়াকৈ সজাইছে আজিলৈ